हेलो गाइज वेलकाम बैक टू माय यूट्यूब चैनल क्रेजी एस ब्लगार जिहेतु কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু আজি ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰিবলৈ গৈ আছোঁ কাৰণ মই গৈ আছোঁ নগাঁও আৰু আমবাগানৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ আমি দুই বাইকক গৈ আছোঁ একৰ লগত নগাঁওলৈ কিহেৰে গৈ আছোঁ আৰু কিয় গৈ আছোঁ আপোনালোকে ব্লগটো হেওলকে চালেহে গম পাব তেনেহ'লে ব্লগটো আৰম্ভ কৰোঁ আৰু আহি পালোঁ ৰূপহী এইখনে হ'ল ৰূপহী কলেজ ৰূপহী মহাবিদ্যালয় আহিছিলোঁ উইংগাৰত আহি নগাঁও নামি এতিয়া টমটম ল'লোঁ টমটম লৈ গৈ আছোঁ তাতে খুটিয়ালৈ বিনায়ক ডিলাৰত কাৰণ মোৰ ভাইটি যিজন আছে মোৰ লগত আজি এই তেখেতে মানে স্কুটি পাব মাইচিংটিত 75% হোৱাৰ কাৰণে মানে স্কুটি পাব আৰু আহি বিনায়ক ডিলাৰৰ সন্মুখত টমটমক ভাড়াটো দি এতিয়া আমি গৈ আছোঁ ডিলাৰলৈ আৰু আহি পালোঁ বিনায়ক ডিলাৰ পিছফালে আছিলে বিনায়ক ডিলাৰ এতিয়া আমাক যাব দিছে সেই পিছফালে মানে বিল্ডিং এটা আছে বিল্ডিঙৰ এইফালে যাব দিছে প্ৰথমতে গৈছিলোঁ ডিলাৰলৈ যোৱাৰ পিছত আহিবদল ইয়াত আহি চালোঁ যে বহুতখিনি স্কুটি ৰখাই থোৱা আছে ইয়াত আৰু অলপ পিছতে মানে 11টা বজাৰ পৰা মানে বিতৰণ কৰিব ডেইলি মানে 50 টকা দিব চেষ্টা কৰে গোটেইখিনিতো দিয়ে মানে দ্বিতীয় দিনত শেষ কৰিব নোৱাৰে যোৱা বছৰ দিয়াখিনি আছিলে খালি অনলি গাড়ীটো দিছিলে কিন্তু মানে নম্বৰ প্লেট লগাই দিয়া নাই কিন্তু এইবাৰ মানে সিহঁতে নতুন চিষ্টেম বনাইছে মানে নম্বৰ প্লেট এদিনতে দি দিয়ে এইটোৱে ভাল কৰিছে এইখিনি মামাই দিয়া স্কুটি আৰু যোৱা বছৰতো আছিল হিৰো কোম্পানীৰ আছিলে মানে এই প্লেজাৰ প্লাছ কিন্তু এইবাৰতো দিলে টিভিএছ জুপিটাৰ কিন্তু আপোনালোকে এটা বস্তু জনাব কমেণ্ট কৰি আগত দিয়াখিনি স্কুটি বেছি ভাল লাগিছিলে নে এতিয়া নতুনখিনি দিয়াখিনি বেছি ভাল লাগিছে আপোনালোকে নিজৰ মতামত কমেণ্টৰ যোগে জনাব আৰু যোৱা বছৰ যোনটো ব্লগ বনাইছিলোঁ মই তেতিয়া মানে বহুত ছোৱালীবিলাকে কমেণ্ট কৰিছিলে যে আমাক ৰঙাখিনি নিদি ব্লুখিনি দিব লাগিছিলে কাৰণ ব্লুখিনি মানে বেছি পচন্দ হয় আৰু ল'ৰাবিলাকক মানে ৰঙাখিনি দিব লাগিছিলে আৰু ছোৱালীবিলাকক ব্লুখিনি দিবলৈ লাগিছিলে মানে এনেকুৱাকৈ কমেণ্ট কৰিছে আপোনালোকে মানে কমেণ্ট যোগে জনাব কোনখিনি বেছি ভাল লাগে মানে যোৱা বছৰতে বেছি ভাল লাগিছিলে গাড়ী নে এই বছৰতে বেছি ভাল লাগিছে কিন্তু গাড়ী সব মানে ভালেই দিছে যোৱা বছৰটোতকৈ এই বছৰটো বেছি দামী বুলি শুনিছোঁ গাড়ীখিনি চালোঁ বাৰু এতিয়া আমাক কৈ আছে যে ওপৰত গৈ বহিবলৈ পিছত মানে 11টা বজাৰ পৰা মানে বিতৰণ কৰিব ইয়াতে বহিবলৈ দিছে আমাক এতিয়া দিব ডেলিভাৰী উচ্চ শিক্ষা বিভাগ ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত এইটো ছোৱালীৰ আৰু এইটো ল'ৰাৰ গাড়ীখনটো ডেলিভাৰী লৈ ল'লোঁ কিন্তু আৰু কিছুমান কাম আছে কাৰণ গাড়ীখনত কিছুমান মানে এচেচৰিজ লগাব লাগে যেনেকুৱা ছেফগাৰ্ড আৰু কিবা বস্তু আছে এতিয়া সি মানে চহী কৰি আছে আৰু মই ভাবিলোঁ যে আপোনালোকক কেইটামান গাড়ী দেখাই দিওঁ নতুন টিভি আছে লঞ্চ কৰা এইটো হ'ল আপাচি 310 বা কি মজা লাগিছে গাড়ীখন আপোনালোকে জনাবচোন কমেণ্ট কৰি এইফালে আছে এণ্টৰ্ক মানে বহুতখিনি ষ্টক আছে গাড়ী এচেচৰিজ লগাবৰ কাৰণে 3750 দিব লাগে কিন্তু মানে 250 ডিছকাউণ্ট আছে মানে 3500 দিব লাগিব পে'মেণ্ট আৰু ইয়াত মানে পে'মেণ্টটো কৰিবলৈ দিছে পে'মেণ্ট কৰাৰ পিছতহে এইখিনি লগাই দিব আৰু পে'মেণ্ট কৰিলোঁ আৰু কৰি আহি চালোঁ যে ইয়াত এটা হেলমেটটো দিছে ফ্ৰী আৰু যি পাৰ্টছখিনি লগাব লাগে এইখিনি টোটেল হয় 3750 আৰু ইয়াৰ পৰা 250 ডিছকাউণ্ট দি 3500 দিব লাগে সিট কভাৰ মেট লেডিজ ফুটৰেষ্ট আৰু ছেফগাৰ্ড এইখিনি লগালেহে এইখিনি পে'মেণ্ট কৰিব লাগিব ডকুমেণ্টছৰ কামখিনি সবখিনি হ'ল আৰু পে'মেণ্টখিনি সবখিনি কৰা হৈ গ'ল আৰু এতিয়া মানে গাড়ীখন আমি ইয়াত দিলোঁ আৰু যি পাৰ্টছ লগাব লাগে এইখিনি পাৰ্টছখিনি লগাই দিওঁ পিছতহে আমি ইয়াৰ পৰা যাব পাৰিম ঘৰলৈ আৰু ডিলাৰৰ পৰা সকলোখিনি কাম কৰাই লৈ ওলাই আহিলোঁ কাৰণ এতিয়া ভৰাব লাগিব তেল কাৰণ যিখিনি তেল থাকে সিহঁতৰ এইখিনি দি আমি ঘৰলৈ যাব নোৱাৰিম সেইকাৰণে 300 ৰুপিছৰ তেল ভৰাই ল'লোঁ এতিয়া মানে আমি ঘৰলৈ যাম তেল ভৰাই লৈ ওলাই আহি গ'লোঁ এতিয়া আহি পালোঁ নগাঁও টাউন কিন্তু নগাঁও টাউনত গাড়ী চলাবলৈ এটাই খং উঠে ইমান ট্ৰেফিক জাম থাকে একদম লাহে চলাব লাগে
আৰু ইমান সময় চলোৱাৰ পিছত নগৰৰ পৰা একদম ডাইৰেক্ট ৰূপহী পাৰ কৰি মই লাওখালৈকে আহিলোঁ চলাই লৈ এতিয়া ই মানে কৈ আছে যে মোক অলপ দিয়া চলাবলৈ মই চলাই লৈ যাওঁ এতিয়া মানে তাক অলপমান চলাবলৈ দিলোঁ মানে এইখিনি ৰাস্তা মানে ফ্ৰী থাকে ইমান মানে ভিৰ নাথাকে সেইকাৰণে মানে তাক অলপ চলাব দিলোঁ লাওখা ৰোডত পিছত মানে আকৌ মই চলাম লৈ ডাইৰেক্ট একদম মই ঘৰলৈকে লৈ যাম গাইজ এইখিনি আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু পৰৱৰ্তী মোৰ ভিডিঅ' চোৱাৰ কাৰণে কাষত থকা বেল আইকনটি অল ন'টিফিকেশ্যন কৰি ৰাখিব তেনেহ'লে আজিৰ কাৰণে বাই